নমস্কাৰ মই ৰক্তিম দাস লগইন চেনেললৈ তোমালোকক স্বাগতম জনাইছো যে আজি জিঅ'ৰ ওপৰত কথা ক'ম যে ৰিসেন্টলি জিঅ'ই 10 অক্টোবৰ তাৰিখে যিটো নিউজ দিছে সেই নিউজটো শুনি সমগ্ৰ বিশ্বৰ মানুহে জিঅ'ৰ ওপৰত আস্থা এৰি দিছে কাৰণ জিঅ'ই এনেকুৱা কৈছিল যে তোমালোকে 1 মিনিট সময় কথা পাতা মই তোমালোকৰ পৰা 6 পইচাকৈ তোমালোকৰ পৰা মই কাটি লৈ আহিম এই নিউজটো শুনি সমগ্ৰ বিশ্ব জিঅ'ৰ ওপৰত আশা এৰি দিছিল গতিকে কিন্তু জিঅ'ৰ তিনিটা এনেকুৱা বাম্পাৰ নিউজ মই তোমালোকক জনাম জিঅ'ৰ ফালৰ পৰা নতুন আপডেট আহিছে গতিকে কি এই তিনিটা নিউজ আৰু ভিডিওটো শেষলৈ চাবা শেষত মই তোমালোকক জনাই দিম যে জিঅ' 5G কেতিয়া লঞ্চ কৰিব গতিকে ভিডিওটো স্কিপ নকৰি তোমালোকে ভিডিওটো সম্পূৰ্ণৰূপে চাবলৈ নাপাহৰিবা সো জিঅ'ৰ ফালৰ পৰা প্ৰথম আপডেটটো হৈছে যে জিঅ'ই এনেকুৱা এটা এপ উলিয়াব 2020 চনৰ 1 জানুৱাৰীৰ পৰাই জিঅ'ই এটা এনেকুৱা এপ উলিয়াব সেইটো হৈছে তোমালোকে ৰবটৰ নিচিনাকৈ তোমালোকে কথা পাতিব পাৰিবা আৰু জিঅ'ই এইটো জিঅ' নেটিভ ভিডিঅ' কল এছিষ্টেণ্ট হ'ব তোমালোকৰ মুঠৰ ওপৰত তোমালোকৰ এটা এপ দিব সেই এপটো ব্যৱহাৰ কৰি তোমালোকৰ এছিষ্টেণ্ট এটা হৈ যাব তোমালোকৰ ধৰা তোমালোকে কিবা এটা নজনা সেই এপটো খুলিলা সেই এপটো তোমালোকৰ এটা মানুহ থাকিব সেই মানুহটোৰ লগত কথা পাতিলা যে মই এটো প্লেছটো নাম কৈ দিলা তোমালোকে ৰিপ্লাই পাবা তোমালোকৰ এছিষ্টেণ্ট এটা বনাই দিব জিঅ'ই আৰু এইটো AI ৰিকগনাইজ হয় আৰ্টিফিচিয়েলি ইন্টেলিজেন্ট সাৰ্ভিস সো এইটো এপৰ ওপৰত জিঅ'ই কাম কৰি আছে 2020 চনৰ জানুৱাৰী মাহত তোমালোকে এইটো এপ ব্যৱহাৰ কৰিব পাৰিবা তোমালোকৰ লগত এটা ধৰি লওক তোমালোকৰ এনেকুৱা হ'ব যে তোমালোকৰ লগত এটা এছিষ্টেণ্ট থাকিব যে তোমালোকে যিকোনো এটা নজনা কথা ক'লা তোমালোকক এছিষ্ট এপটোৰ যোগেদি যেটো মানুহৰ সিম্বল থাকিব তেও তোমালোকক এনসাৰ দি দিব সো জিঅ'ৰ 2 নম্বৰ নিউজটো হৈছে যে জিঅ' এনেকুৱা ধৰণৰ এটা গেম ওলাইছে তোমালোকে মাই জিঅ' এপত এইটো এভেইলেবল পাই যাবা তোমালোকে জানুৱাৰী মাহৰ পৰা তোমালোকে এই গেমটো পাই যাবা জিঅ' টাম্বালা বুলি এই গেমটোৰ নাম আৰু এই গেমটোক জিঅ' হাউজি বুলিও কোৱা হয় সাধাৰণতে এই গেমটোত কি হ'ব তোমালোকে লাখ টকাও জিকিব পাৰা আৰু তোমালোকৰ ফৰেন ট্ৰিপো তোমালোকে থাইলেণ্ড আমেৰিকা লণ্ডন যি তোমালোকৰ হাতত আহে তোমালোকে ঘূৰিব পাৰিবা সো ইয়াত তোমালোকৰ কি হ'ব এটা কুপন কোড থাকিব সেইটো তোমালোকে স্ক্ৰেচ কৰি দিলে তোমালোকে যদি লাকি হয় তোমালোকে যদি নাম্বাৰটো মিল খাই যায় তেতিয়া হলে তোমালোকে নানান ধৰণৰ শপিং তোমালোকে থাইলেণ্ড ট্ৰিপ তাৰপিছত তোমালোকে লাখ টকা এই এপটোৰ যোগেদি এই লাখ টকা এই গেমটো খেলি তোমালোকে লাভ কৰিব পাৰিবা সো এইটো হৈছে জিঅ'ৰ 2 নম্বৰ নিউজ লাষ্ট নিউজটো হৈছে যে জিঅ' 5G কেতিয়া লঞ্চ কৰিব ইণ্ডিয়াত সো ইণ্ডিয়ান মোবাইল কংগ্ৰেছ 16 17 18 হ'ব তোমালোকৰ দিল্লীত হ'ব সো ইয়াত কি কৰিব জিঅ' 5G স্যামছাঙৰ লগত এখন মিটিং হ'ব তোমালোকে গম পাইছা যে স্যামছাঙৰ নতুন মোবাইল S10 লঞ্চ হ'ব গৈ আছে S10 হৈছে তোমালোকৰ 5G মোবাইল আৰু জিঅ'ই এই S10 মোবাইলটোৰ লগত জিঅ' 5G লঞ্চ কৰিব বুলি জিঅ'ৰ আপডেট আহিছে আৰু এই লঞ্চটো হ'ব তোমালোকৰ জানুৱাৰী মাহৰ পৰা তোমালোকৰ ফেব্ৰুৱাৰীৰ ভিতৰত তোমালোকৰ জিঅ' 5G লঞ্চ কৰা হ'ব ইণ্ডিয়াত S10 স্যামছাঙৰ যিটো তোমালোকৰ নতুন মোবাইল আহিব ভাৰ্জন S10 সেই মোবাইলটোৰ লগত 5G লঞ্চ কৰিব তো জিঅ'ৰ চেনেলে 4G লঞ্চ কৰাৰ পিছত সমগ্ৰ পৃথিৱীৰ ধাৰণাই বদলি গৈছে ঠিক তেনেদৰে জিঅ' 5G লঞ্চ কৰাৰ পিছতো একদম পৃথিৱীখন ফাষ্ট স্পিডলি গুচি যাব গতিকে মই আশা কৰো জলদি জিঅ' 5G লঞ্চ হওক গতিকে এই তিনিটা নিউজ যদি ভাল লাগিছে তোমালোকে লাইক কৰা কমেন্ট কৰি জনোৱা যে তোমালোকে জিঅ'ৰ নতুন আপডেটৰ কথা কিবা জানা নেকি আৰু তোমালোকে চেনেলটো সাবস্ক্ৰাইব কৰা কাৰণ মই ৰেগুলাৰ এই চেনেলটোত ভিডিও আপলোড কৰি থাকো ধন্যবাদ